এয়া হৈছে কেঁচা আম। এতিয়া আমৰ বতৰ, আম চাটনি কৰি মানে এনেকৈ খাই খুব ভাল লাগে। কলপাতত হ'লে বাৰু বেছি ধুনীয়া লাগিলেহেঁতেন। মই এই কেঁচা আম দুটামান বাৰীত আছিল, বান্দৰে বিৰাট উৎপাত কৰে, পালালে আনি মেলি বোলো চাটনি কৰি খাওঁ আৰু আম খাবলৈ বিশেষকৈ লগ লাগে কিন্তু দেই। লগৰী হ'লে যে টেঙা আমো মিঠা হৈ পৰে হাঁহি হাঁহি। সিদিনা মই গৈছিলোঁ, লগৰীৰ লগত খালোঁ টেঙা আম। খাই মেলি আমি মানে হাঁহি হাঁহি ক'বই নোৱাৰিলোঁ, মিঠা টেঙা, মানে টেঙাটো থাকেই, তাত চেনি মিলাব লাগিবই আৰু নহ'লেতো কেনেকৈ খাম। তাৰপিছত আৰু মানে খুব ভাল লাগিলে খাই। আজি অকলে অকলে সেয়া কাটি মেলি আছোঁ। ইফালে ল'ৰাও আহিব হৈছে স্কুলৰ পৰা। গেছত মোৰ পানী উতলাই ধোঁৱা ওলাই আছে। তাত মানে ছাইডত বনাই আছোঁ মই, কাষতে চিকেন আৰু পানী উতলাই থৈছোঁ। চিকেনো বনাই আছোঁ আৰু আমৰ এইটো ভিডিঅ'ও বনাই আছোঁ মই। ভাবিছোঁ 3টামান আম এনেকৈ গুচাই মেলি লওঁ, কাটি আছোঁ। বৰ লগা নাইতো, অলপ দীঘলীয়া হৈছে আমৰ। বিশেষকৈ আম খাবলৈ বহুত মানুহ লাগে দেই, মানে লগৰী লাগে বা যোনেই নহওক, আম খোৱা লগৰী নালাগে। ল'ৰা মানুহ, মতা মানুহ বা ছোৱালী, গাভৰু, বোৱাৰী সকলোৱেই খালে কিবা এটা ভাল লাগে আৰু আম চাটনি কৰি খোৱাৰ পিছত এইটো পিহনাত মই ৰুকিছোঁ এয়া, কিন্তু আঙুলিৰে খাই বেছি টেষ্টি লাগে আৰু কলপাত হ'ব লাগে।